आं सन्दना इस्लारि गंसे गामिनि सुबुंफोरा दाबो फुख्रिनि दैखौ लोंनानै जिउ खुंनांगासिनो दङ। आथिखालाव सरकारा गामि गामि आरो नखर नखर गोग्गो लोंनायनि दै जगायनायनि मावबिथांखिखौ मावबाय थानाय समावनो गंसे गामियाव उल्था थासारि नुनो मोन्दों। बाक्सा जिल्ला निखासि ओनसोलनि सिङाव थानाय दुर्गापुर गामिनि गोबां नखरनि सुबुंफोरा हाजोनिफ्राय आबाद मावनो लाबोनाय दैखौ गावबागाव नखर नखर फुख्रि जावना दोनथुमना लोंनो गोनां जानायखौ दाबो नुनो मोनगासिनो दङ। बिथांमोनहा फोरमायनाय बादिब्ला बे फुख्रिनि दैखौ लोंनो गोनां जानायनि जाहोनाव गोबां उन्दै गेदेर बैसोनि सुबुंफोरा बायदि बेरामाव गोलैनांबोदों होननानैबो फोरमायदों। मख'जाथावदि दुर्गापुर गामिनि रायजोफोरा सोरखारनियाव गोबां खेब लोंनाय दैनि थाखाय आर'जलाइ गथायदोंमोनब्लाबो दासिमबो जेबो खौरां गैया एबा राहा लायाखै होननानै फोरमायो। लोगोसे बिथांमोनहा दानि आसाम सरकार आरो बिटिआर सरकारखौ गोग्गो लोंनाय दैनि मावबिथांखिखौ मावफुंना होनानै दुर्गापुर गामिनि रायजोफोरनो गोग्गो लोंनाय दैनि राहा खालामना होनो खावलायदों। मुसलपुरनिफ्राय दिबाजुराम गयारिनि खौरां। दुर्गापुर আৰু খোৱা পানীটো কিবা বিলৰ পানী খাই আছোঁ, লেতেৰা আছে গোটাই আৰু কিবা অসুবিধাও আছে আৰু এইটো পানী খাই কিনি বেমাৰো হৈ আছে ল'ৰা ছোৱালীগিলাও গোটাই মানুহবিলাও আৰু পানী আৰু এইটো পানী আৰু পাহাৰৰ পৰা আহে আৰু কিবা 15 দিন 22 দিন পিছত আহে। এই খালত ভৰাই কিনি ৰাখিম পানী, এইটো পানী দিয়ে খাই আছোঁ এতিয়া লগিন। আপোনালোকৰ গাঁওখনত কিমানমান পৰিয়ালে এই পুখুৰীৰ পানীটো ব্যৱহাৰ কৰে? পৰিমাণ মানে আমাৰ এই গোটাইৰে খাই আৰু এইটোৱে পানী সব আমাৰ ইয়াতে কিমান আছে 40-25 ঘৰমান নি। আপোনালোকৰ গাঁৱত চৰকাৰী যি খোৱা পানী আঁচনি এইটো পাবলৈ সক্ষম হৈছে নে নাই? এতিয়া লগিন হোৱা নাই আৰু কিবা দিম বুলি কয়, এতিয়া লগিন দিয়া নাই আৰু একো দিয়া নাই। চৰকাৰক কি আহ্বান জনাব? চৰকাৰে এইটো আহ্বান জনাম, আমাৰ আৰু একো নালাগিব, কিবা আমাৰ পানীৰ বৰিং দিলে ভাল হ'ব। আমাৰ ল'ৰা ছোৱালীগিলাও ভালকৈ পঢ়িব পাৰিব। ইমান লেতেৰা পানী খাই কিনি ল'ৰা ছোৱালীও ইমান ভাল আৰু ইমান নাই হৈ থাকিব। আমাৰ গাঁৱৰ নামটো হৈছে দুৰ্গাপুৰ। চব থাকি পানীৰে সমস্যা আমাৰ গাঁৱত। পানী আজিলৈকে আৰু মই এতিয়া অহা 25 বছৰে হৈছে এই খালৰ পানীয়ে খাই আছোঁ। বছৰে বছৰে ইলেকশ্যন হয়, পানী দিম পানী বৰিং দিম বুলি কয়, এতিয়ালৈকে দিব পৰা নাই। চব থাকি পানীৰে আমাৰ সমস্যা এইটোৱে আৰু সদায় এইটো খালৰে পানী খাব লাগে। খালৰ পানী খাই ফালে আৰু কি কৰিম, সদায় আৰু চৰ্দি কাহা কি বেমাৰ হৈ থাকে। এইটোৱে পানী খাই আছোঁ। আমাক এতিয়ালৈকে চৰকাৰে এটা বৰিঙত দিব পৰা নাই, দিমটো বুলি কয় দিয়া নাই। আজি 20 বছৰ 25 বছৰে হৈছে পানী এটা বৰিং দিয়া নাই আমাক। দিছে বেলেগত দূৰত আমি কেতিয়াবা যাওঁ, সময় পালে যাম দূৰৰ পৰাই আৰু 2 কিলোমিটাৰ দূৰ চাইকেল চলাই যাম পানী আনবা যাওঁতে 1 ঘণ্টা 1.5 ঘণ্টা যায় চাইকেলতো। আৰু কি কৰিম, সদায়তো ইমান দূৰৰ পৰা আনি ফালে খাব নোৱাৰোঁ, এইটো খালৰে খাম আৰু। খাতটো আৰু কি নক'বা আৰু, বাৰিষাতটো আৰু একেবাৰে ডঙত ভৰ্তা নদীত ভৰ্তা, এই পুখুৰীৰ পানীও একেবাৰে লেতেৰা, খালৰো খাবাই নোৱাৰা হেন। হ'লেও কেতিয়াবা আৰু এনেকৈয়ে খাম তুলি, কেতিয়াবা আৰু অলপ ফিল্টাৰ কৰি খাম, এনেকৈয়ে খাই আছোঁ চলি আছোঁ আৰু কি কয় আৰু এইটোৱে খাই আছোঁ। এতিয়ালৈকেতো আৰু বৰিং পাম নেকি বছৰে বছৰে আশা কৰোঁ, দিম বুলি কয় চৰকাৰে, এতিয়ালৈকে দিয়া নাই। এইটো পানী আমি মানুহক খাম আৰু গৰুকো এইটোৱে খুৱাম, গা ধোৱা চব এইটোৱে আৰু আমাৰ বেলেগ পানীটো নাইয়ে আৰু বৰিং চৰিং নাই, এইটোৱে আৰু চব। পানীটো একেবাৰে পাহাৰৰ পৰা পাগল দিয়াৰ পৰা তাতে চাবা গিলে তাতে হাতীৰ গু আছে, বান্দৰৰ গু আছে, মানুহ গা ধুই তাতে এনেকুৱাই পানী খাই আছোঁ আৰু। সদায় নাহে, এইটো পালা পানী 20 দিন 25 দিনত একবাৰ আহে আমাৰ ইয়াত ডঙত পালা কৰি ফালে। এইটো আৰু কেতিয়াবাতো এই খালটোও ভৰ্তা হ'ব নাপায়, অলপমান আহিলে আৰু শুকাই যাব, ক'ত বেলেগত নিব খেলে তাতে সোমাই ফালে, এইটোৱে খাই আছোঁ আমি। চব আমাক বেলেগ একো নালাগিছিল, আমাক এটা টেংকি পালে ভাল আছিল। ইমান বছৰ হৈছে এটা চৰকাৰো আমাক এটা টেংকি দিব পৰা নাই। টেংকি লাগে আমাক।